নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই যদিও তোমালোকক লাষ্টৰ ক্লাছত কৈছিলোঁ যে তোমালোকৰ যি এটা চলকযুক্ত ৰৈখিক সমীকৰণ পাঠটো তাৰ যিটো অনুশীলনী 2A তাৰ পৰা প্ৰশ্ন কৰি দিম বুলি, কিন্তু মই ভাবিলোঁ কি তোমালোকে সমীকৰণ এটা সমাধান কৰাৰ আগতে, অৰ্থাৎ সেইকেইটা সমীকৰণ সমাধান কৰাৰ আগতে গম পাব লাগিব যে এটা সমীকৰণ কেনেকৈ সমাধান কৰা হয়, অৰ্থাৎ এটা সমীকৰণ সমাধান কৰাৰ নিয়মখিনি তোমালোকে গম পাব লাগিব। এতিয়া চোৱা, এটা সমীকৰণৰ মেইন বস্তু হৈছে তোমাৰ এই সমান চিনটো। সমান চিনৰ পক্ষ দুটা আছে, এটা হৈছে সমান চিহ্নৰ বাওঁফালে হৈছে বাওঁ পক্ষ আৰু সোঁফালে হৈছে তোমাৰ সোঁপক্ষ, ঠিক আছে। গতিকে এইকেইটাই হৈছে আমাৰ মেইন বস্তু ইয়াতে, মাজৰ সমান চিহ্নটো আৰু সমান চিহ্নৰ বাওঁ পক্ষ আৰু সমান চিহ্নৰ সোঁপক্ষ, এইকেইটা বস্তু হৈছে আমাৰ মেইন বস্তু ইয়াতে। আৰু ইয়াতে আমাৰ এটা সমীকৰণত প্ৰয়োগ হোৱা চিনবিলাক বা যিবিলাক অপাৰেশ্যন হ'ব ইয়াতে, সেইবিলাক হৈছে কি কি? প্ৰথম আহিলে যোগ, তাৰপৰা আহিলে বিয়োগ, নেক্সট আহিলে পূৰণ আৰু হৰণ। ধৰা হ'ল সমান চিহ্নৰ বাওঁফালে এটা সংখ্যা মই লিখিছোঁ 4, হয়নে? মই লিখিলোঁ, ইয়াত মই এটা সমীকৰণ সম্পূৰ্ণকৈ লিখা নাই, তোমালোকক বুজাবৰ কাৰণে মই কৈ আছোঁ কথাখিনি। এতিয়া আমি এটা কথা যদি চাওঁ যে 4 সংখ্যাটো কি চিহ্নৰ হয়, অৰ্থাৎ 4 সংখ্যাটো ধনাত্মক নে ঋণাত্মক, মানে পজিটিভ নে নিগেটিভ, অৰ্থাৎ প্লাছৰ নে মাইনাছৰ, যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ। এতিয়া যদিহে তোমাৰ সংখ্যাটোৰ লগত একো চিন দিয়া নাথাকে, ইয়াত তোমাৰ 4 ইফালে কাষত, অৰ্থাৎ এই ঠাইখিনিত মানে এই ঠাইখিনিত তোমাৰ একো চিন দিয়া হোৱা নাই আমাক, মানে ইয়াত হয়তো আমি এইটোৱে বুজিম যে এই সংখ্যাটো কিহৰ, যদি একো চিন দিয়া নাথাকে আমি এইটোৱে বুজিম যে এই সংখ্যাটো হ'ল তোমাৰ প্লাছৰ সংখ্যা, অৰ্থাৎ ই এটা পজিটিভ নাম্বাৰ। গতিকে প্লাছৰ সংখ্যা হ'লে কি হ'ব, যদি আমি সমীকৰণটো সমাধান কৰাৰ ক্ষেত্ৰত বা সমাধান কৰি থাকোঁতে আমি বাই চান্স এই সংখ্যাটোক যদি আমি সমান চিহ্নৰ সোঁফালে আনিবলগীয়া হয়, তেন্তে ইয়াৰ নিয়মটো এইটোৱেই যে বাওঁফালৰ পৰা সোঁফাললৈ আহিলে কি হ'ব, এই চিনটো কি হ'ব, চেঞ্জ হ'ব। যদি ইফালে +4 আছিল, ইফালে কি হ'বগৈ, সি -4, যদি সি ইয়াৰ পৰা ইয়ালৈকে যায় সেই বস্তু। যদি সমান চিহ্নৰ সোঁফালে কিবা এটা সংখ্যা থাকে, ধৰা 7 আছে এইটো, গতিকে তোমাৰ 7ৰ লগত কোনো ধৰণৰ চিন নাই আগত, মানে এইটো নিশ্চয় এটা প্লাছৰ সংখ্যা। গতিকে যদি ইও এনেকৈ ইফাললৈকে আহি যায়, তেন্তে এইটো কি হ'ব লাগিব, প্লাছৰ হ'লে কি হ'ব, ইফালে মাইনাছৰ হ'ব। গতিকে আমি এতিয়া এটা কথাই বুজিলোঁ যে সমান চিহ্নৰ যদি ইফাল সিফাল হয় কোনো পদ বা সংখ্যা, সি তোমাৰ যিকোনো সংখ্যা হ'ব পাৰে বা যিকোনো তোমাৰ এটা পদ হ'ব পাৰে, পদত তোমাৰ চলক থাকিব পাৰে, চলক মানে যিবিলাক চিম্বলিক জানাই তোমালোকে, X, Y, A, B, C, যিকোনো ধৰণৰ চলক থাকিব পাৰে। গতিকে এটা যিকোনো পদ বা এটা সংখ্যা যেতিয়া কি হয়, সমান চিহ্নৰ পৰা ইফাল সিফাল হয়, সি যদি সোঁহাতৰ পৰা বাওঁফাললৈ আহে, যদি বাওঁফালৰ পৰা সোঁফাললৈ যায়, তেনে কি হয়, তাৰ চিনবিলাক কি হয়, চেঞ্জ হয়। চেঞ্জ কেনেকৈ হ'ব, যদি প্লাছ থাকে, যদি ইফালে প্লাছ থাকে তেনে ইফালে কি হ'ব, মাইনাছ হ'ব, হয়নে সংখ্যাটো। যদি ইফালে মাইনাছ থাকে তেনে ইফালে কি হ'বগৈ, কি প্লাছ হ'বগৈ। ঠিক সেইদৰে যদি তোমাৰ ইফালে পূৰণ থাকে তেনে ইফালে কি হ'বগৈ, কি হৰণ হ'ব। যদি ইফালে হৰণ থাকে, ইফালে কি হ'বগৈ, কি পূৰণ হ'ব। ইয়াতে তোমাৰ মাজতে মই আৰু এটা কথা কওঁ, বহুত ইম্পৰ্টেণ্ট কথা, কিন্তু এইটো মই যিটো কথা ক'ম ভালকৈ মন দিবা তোমালোকে। বহুতে সেইটো কথাৰ কাৰণে পাজুল লাগি থাকে মনত, যে কেনেকৈ হ'ল, কি হ'ল এই বস্তুটো। 2x + 8 = 12 লৈছোঁ, ঠিক আছে। ইয়াতে সমীকৰণ লৈছোঁ মই। এতিয়া ইয়াক যদি মই সমাধান কৰিবলৈ যাওঁ, তেনে বহুতে এটা কথা ভুল বুজে, যে বহুতে পৰীক্ষাত মই আগতে এনেকৈ কৰা দেখিছোঁ, বহুত ল'ৰা ছোৱালী এনেকৈ কৰে যে x সমান লিখি পেলাই এনেকৈ কিবা এটা লিখি পেলাই থৈ দিয়ে, এইখিনিতে কিবা এটা লিখি পেলাই সংখ্যা লিখি পেলাই থৈ দিয়ে। গতিকে তেওঁলোকে সেইটো হয়তো কিবা এটা আইডিয়া কৰিবলৈ তেওঁলোকে মানে অংকটো সম্পূৰ্ণ কৰিবগৈ নোৱাৰে, যিহেতু নিয়মটো নোৱাৰাৰ ফলত তেওঁ সম্পূৰ্ণ অংকটো কৰিব নোৱাৰাৰ ফলত কিবা এটা কৰিবলৈ দি থৈ দিয়ে। গতিকে তেওঁলোকক এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ এটা সাধাৰণ অংকৰ কথা বেলেগ। যদি মই এনেকৈ লিখোঁ যে 2 4 কিমান, 2 + 4 = কিমান, তেন্তে নিশ্চয় এইটো কি হ'ব, শ্ব' হ'ব। ইয়াক আমি একেবাৰতে একেটা লাইনতে আমি ইয়াক কৰিব পাৰিম, হয়নে। কিন্তু কিছুমান অংক সৰল অংক হওক বা ভগ্নাংশৰ যোগ বিয়োগ হওক বা এনেকুৱা ধৰণৰ কিছুমান সমীকৰণ সমাধান কৰা অংক হওক, তাত তোমাৰ একেটা লাইনতে বা একেটা শাৰীতে বা একেবাৰতে তোমাৰ কেতিয়াও সমস্যাটো সমাধান নহয়। ইয়াক আমি ষ্টেপ বাই ষ্টেপ কৰিবলগীয়া হয়। গতিকে এই ষ্টেপ বাই ষ্টেপ বোলা বস্তুটো তোমালোকে মন দিবা অলপ। মই যদি ক'বলৈ যাওঁ যে ভাত বনোৱা দুটা কাৰ্য, যদি মই খালী ভাতকেইটাহে বনাওঁ, হয়নে, যদি মই খালী ভাতকেইটাহে বনাওঁ, তেন্তে মই ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত মই ভাতকেইটা মানে চাউলকেইটা মই দি পেলাই ধুই পেলাই তাক মই তাৰ তলত জুই দিলেই ধুনীয়াকৈ ভাতকেইটা একেবাৰতে হৈ যাব, তাত মই বিশেষ কৰিবলগীয়া একো নাথাকে। কিন্তু অৰ্থাৎ ইয়াৰ এইটোৱে যে এইটো হ'ল এটা ইজি অংক, তাৰমানে অৰ্থাৎ 2 4 100 হৈ গ'ল, বাছ ক্লিয়াৰ, এইটো কৰিবলগীয়া নাই। যদি তোমাক কয় যে তুমি এখন তৰকাৰী বনোৱা, এখন মাছৰ তৰকাৰী তুমি বনোৱা, ঠিক আছে। এতিয়া মাছৰ তৰকাৰী এখন তুমি যদি বনাবলগীয়া হয়, তাত তোমাৰ ভাতৰ দৰে সহজ হ'বনে বাৰু? নিশ্চয় নহ'ব। ভাতটো তোমাৰ যদি প্ৰেছাৰ কুকাৰ আছিল, তাত আমি পানীখিনি দি পেলাই চাউলখিনি দি পেলাই জুইটো লগাই পেলাই থৈ দিলোঁ, হুইচেল মাৰিলে বাছ ভাতটো হৈ গ'ল, একেবাৰতে হ'ল, এটা ষ্টেপতে হ'ল।
হয়নে? কিন্তু যদি মই ভাজিখিনি বনাবলৈ যাওঁ বা যদি মই মাছৰ তৰকাৰীখন মই বনাবলৈ যাওঁ তেতিয়া কেনেকুৱা ধৰণৰ হ'ব? তাত একেবাৰতে হ'বনে বাৰু? বোলে মই চৰুতে চব পেলাই দিলোঁ, মাছ চাছ চব পেলাই দিলোঁ, মাই মছলা আলু পিঁয়াজ চব পেলাই দিলোঁ, জুই দিলোঁ, হ'ব নেকি তেনেকৈ? নিশ্চয় নহ'ব। আমি তাক আমি কৰিব লাগিব কেনেকৈ? তাক আমি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ। ফাৰ্ষ্ট আমি কি কৰিলোঁ? ফাৰ্ষ্ট আমি যিখিনি তোমাৰ আলু পিঁয়াজ আছিলে, যিখিনি বিলাহী চিলাহী কাটিলোঁ, নাম্বাৰ 1, হয়নে? নাম্বাৰ 2 মই হয়তো মাছ ধুলোঁ, নাম্বাৰ 3 হয়তো মই মাছখিনি ভাজিলোঁ, ফ্ৰাই কৰিলোঁ, নাম্বাৰ 4 হয়তো মই তেল মাৰিলোঁ, হয়নে? আলু চব্জিখিনি ভাজিলোঁ, নাম্বাৰ 5 হয়তো মই কি কৰিলোঁ? মাছখিনি তাত দিলোঁ, উতলালোঁ। গতিকে বহুত ধৰণৰ ষ্টেপকেইটাৰ ফলতহে কি হয়? মাছৰ তৰকাৰীখিনি বনাই হ'বগৈ, হয় নে নহয়? সেই বস্তুটো বা মাংস তৰকাৰীখিনি বনোৱাটো সেই একেটাই কথা, ষ্টেপ বাই ষ্টেপে হৈছে। গতিকে এই ডিফাৰেঞ্চটো মন কৰিবা। এইটো হ'ল এটা একেবাৰে ইজি অংক, এটা ষ্টেপতে হৈছে। কিন্তু আমাৰ যিটো ভাজি বনোৱা কথা বা মাংস বনোৱা কথা, এইটো হৈছে এটা ডাঙৰ অংক, মানে এটা জটিল অংক, ইজি অংক নহয়। তাক আমি একেবাৰতে বা একে লাইনতে আমি তাক কৰিব নোৱাৰোঁ। গতিকে মই যদি এতিয়া এটা সমীকৰণ সমাধান কৰাৰ কথা মই ক'বলৈ যাওঁ, ধৰা হ'ল এইটো মই লৈছোঁ যে 2x minus 6 ইকুৱেল 2 লৈছোঁ, ঠিকে আছে? ই এটা সমীকৰণ। গতিকে এই সমীকৰণটো এতিয়া সমাধান কৰিবলৈ যাওঁতে মই কি ইউজ কৰিম? এটা চিন মই ইউজ কৰোঁ, সেইটো হ'ল কি? ইয়াতে ইমপ্লাই। এইটো ইয়াক কি বুলি কোৱা হয়? ইমপ্লাইজ বুলি কোৱা হয়। অৰ্থাৎ এই চিনটোৱে কি বুজায়? অথবা বা এই বস্তুটো আমি যে কওঁ অমুকটো বা তমুকটো, অমুকটো অথবা তমুকটো, সেই বস্তুটো। অৰ্থাৎ অথবাটোৱে আৰু বাটোৱে কি বুজায়? যে বস্তুটো একেই, তাৰমানে বস্তুটো একেই, তাৰ মানে মিনিংটো একেই হয় বা উদ্দেশ্যটো একেই, জাষ্ট কি কৰা হৈছে? এটা সলনি আন এটা ব্যৱহাৰ কৰা হৈছে সেই বস্তুটো। মই যদি কওঁ যে মোক এটা বস্তু দিয়া, মই কিবা এটা লিখোঁ, মোক কলম অথবা পেঞ্চিলডাল দিয়া, হয়? মই ক'লোঁ যে মোক কলম অথবা পেঞ্চিলডাল দিয়া, মই লিখিব লাগে। মানে ইয়াৰ অৰ্থটো এইটোৱেই যে যদি বস্তুকেইটা বেলেগ বেলেগ, অৰ্থাৎ কলমেও লিখিব পাৰি, পেঞ্চিলেও লিখিব পাৰি, কিন্তু যদি বস্তুকেইটা বেলেগ বেলেগ কিন্তু সিহঁতৰ উদ্দেশ্য একে হয়নে নহয়? অৰ্থাৎ উদ্দেশ্য লিখাটোহে, হয়নে? সেই বস্তুটো ঠিক তেনেকৈ তোমাৰ এটা সমীকৰণ সমাধান কৰোঁতে যিহেতু আমি এই ইমপ্লাই চিনটো আমি ইউজ কৰোঁ, মানে অথবা বস্তুটো আমি ইউজ কৰোঁ, মানে এই সমীকৰণটোৰ সমাধান কৰাৰ যিটো প্ৰচেষ্টা, যিটো প্ৰক্ৰিয়া, যিটো প্ৰচেছ, তাত তোমাৰ উদ্দেশ্য এটাই। উদ্দেশ্যটো হ'ল কি? উদ্দেশ্যটো হ'ল আমাৰ এই এক্সৰ মানটো উলিওৱা, সেই বস্তুটো। যেনেকৈ মই কৈছোঁ তোমালোকৰ যে কলম আৰু পেঞ্চিলৰ ক্ষেত্ৰত উদ্দেশ্য একেটাই, লিখা বুলি, ঠিক তেনেকৈ তোমাৰ ইয়াতো উদ্দেশ্য এটাই, আৰু সেইটো হ'ল তোমাৰ এক্সৰ মানটো উলিওৱা। এই উদ্দেশ্য এটাই হ'লে সেইকাৰণে তোমাৰ কি ইমপ্লাই চিন ইউজ কৰা হয়। মানে আমি কাম একেটাই কৰি আছোঁ, মানে সেইটোৱে। অৰ্থাৎ আমাৰ এইম এটা, উদ্দেশ্য এটা, আমি কাম একেটা কামকে কৰি আছোঁ। জাষ্ট আমি কি কৰিছোঁ? আমি প্ৰত্যেকটো ষ্টেপতে আমি কি কৰিছোঁ? আমি এটা ঠাইত আন এটা বহাইছোঁ বা কিবা আমি ইফাল সিফাল কৰিছোঁ সিহঁতক, হয়নে? ইফাল সিফাল কৰিছোঁ, তেনেকুৱা সিহঁতক কৰি পেলাই আমি বস্তুটো এক্সৰ মানটো উলিয়াবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া বহুতৰে এইটো মানে কনফিউজন হৈ থাকে যে এইটো কেনেকৈ কৰিম, ষ্টেপ বাই ষ্টেপ কেনেকৈ কৰি যাম, মানে কোনটো ক'ত কেনেকৈ বহাম, সেইটোৱে মানে বুজি নাপায়। কিন্তু আমাৰ ইয়াতে উদ্দেশ্য হ'ল তোমাৰ এক্সৰ মানটো উলিওৱা। গতিকে ইয়াতে প্ৰথম কামটো হ'ব কি? সদায় আমি লক্ষ্য কৰিম যে য'ত তোমাৰ যিটো পদত, ই এটা পদ নহয়, যিটো পদত তোমাৰ এক্সটো আছে, মানে যিটো পদত আমাৰ এক্সটো আছে, সেই পদটো আমি সদায় একাষৰীয়া কৰি ৰাখিম। গতিকে আমি এই পদটো 2x পদটো আমি ইফালে ৰাখি পেলাই আমি কি কৰিম? এতিয়া ইয়াতে চাবা যে ছিংগুল সংখ্যা কি কি আছে। ইয়াত তোমাৰ 2টো ছিংগুল সংখ্যা, আৰু এইফালে -6টো ছিংগুল সংখ্যা। আৰু এটা কথা মনত কৰিবা কিন্তু ইয়াতে বহুতে ভুল কৰে সেইটো কথা, যে বহুতে ভাবে যে এইটো অনলি 6 বুলি ভাবে, আৰু কওঁতে ভুল কৰে কাৰণে লিখোঁতেও ভুল কৰে। এইটো 6 নহয়, এইটো হ'ল -6, সেই বস্তুটো, সেইটো মন দিবা। এইটো হ'ল তোমাৰ -6, এইটো 6 বুলি ক'লে ভুল হ'ব, কাৰণ 6 বুলি ক'লে আমি কি বুজিম? +6 বুজিম আমি। অৰ্থাৎ প্লাছ সংখ্যাটো মানে কোৱা নাযায়, কিন্তু মাইনাছ সংখ্যাটো তুমি ক'বই লাগিব, সেইটো কথা মন কৰিবা। মাইনাছ সংখ্যাটো সংখ্যা নহয়, মাইনাছ এটা চিহ্ন। মাইনাছ চিহ্নটো তোমাৰ এনেকুৱা চিহ্ন, তুমি তাক লিখিবও লাগিব, ক'বও লাগিব, হয়নে? তাক তুমি নিলিখাকৈ নোকোৱাকৈ তুমি সেইটো কেতিয়াও কমপ্লিট নহয়। কিন্তু প্লাছ চিহ্নটো তুমি নক'লেও হ'ব, কেতিয়াবা মাজত তাক ক'ম, আমি মাজত ক'ব লাগিব, কিন্তু প্ৰথম লিখাৰ ক্ষেত্ৰত কেতিয়াও প্লাছ চিহ্নটো লিখা নহয় বা কোৱা নহয়। এতিয়া আমি এই -6টো আমি ক'ত আনিম? আমি সমান চিহ্নৰ ইফাললৈকে তাক লৈ আহিম, ঠিক আছে? গতিকে আমি সমান চিহ্নটো ইয়াত দিব লাগিব প্ৰথমতে, হ'ল। গতিকে এতিয়া আমাৰ ইয়াতে তোমাৰ এই যিটো 2 আছে, এই 2টো তোমাৰ কি আছে? সমান চিহ্নৰ সোঁফালে, অৰ্থাৎ সমান চিহ্নৰ নিচে কাষত দেখি আগৰ পৰাই তাত মজুত আছে। গতিকে এইটো তোমাৰ কেতিয়াও লৰচৰ নহয়, যিহেতুকে লৰচৰ কোনটো হ'ব? লৰচৰ এইটোহে লৰচৰ হ'ব, হয় নে নহয়? গতিকে এই লৰচৰ নোহোৱাটো সি তাৰ নিজৰ জেগাতে ধুনীয়াকৈ থাকিব। এতিয়া নেক্সট আমাৰ এই বস্তুটো এতিয়া লৈ আহিব লাগে, এই -6ক আমি ইফালে লৈ আহিব লাগে। গতিকে কি হ'ব এতিয়া? জানাই, মই কৈছোঁ তোমালোক এতিয়া যে যদি এটা সংখ্যাৰ সমান চিহ্নৰ ইফালেটো যদি মাইনাছৰ হয়, তেন্তে ইফালে আনিলে কি হ'ব? সি প্লাছৰ হ'ব। গতিকে এইটো এই যদি মাইনাছ চিহ্নটো ইফালে আনিলে কি হ'বগৈ? সি তোমাৰ ইফালে কি হৈ যাবগৈ? প্লাছৰ হৈ যাবগৈ, মানে +6 হ'ব। যাৰ ফলত কি হ'ব এতিয়া চাব বস্তুটো আমাৰ এইটো হ'ল তোমাৰ ফাৰ্ষ্ট ষ্টেপ, হয়নে? এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। এতিয়া নেক্সট আহিলে আমাৰ ছেকেণ্ড ষ্টেপ, ঠিক আছে? ছেকেণ্ড ষ্টেপ মানে এটা ষ্টেপতে নহয় তোমাৰ, সেইটো কথা মই তোমাক কৈ আছোঁ। কিন্তু যদিও আমাৰ ষ্টেপ বেলেগ বেলেগ হৈছে আৰু অংককেইটাৰ দেখা ষ্টাইলটো মানে কি চেঞ্জ হৈ গৈছে, হয় নে নহয়?
এইটো 100টো এবাৰ ইফালে আহি গ'ল, আগত আছিলে ইফালে, আগত আছিলে তোমাৰ আগত আছিলে ইয়াত, কিন্তু এইফালে এবাৰ আহি গ'ল ইয়াত। গতিকে যদিও তোমাৰ আমাৰ দেখাৰ ষ্টাইলটো সলনি হৈছে কিন্তু উদ্দেশ্য একেটাই হৈ আছে, যাৰ কাৰণে আমি আকৌ কি দিছোঁ, আমি ইমপ্লাই দিছোঁ। হ'ল। এতিয়া তোমাৰ 2x থাকিব ইয়াতে, তাক আমি প্ৰয়োজন নোহোৱালৈকে আমি তাক তেনেকৈ ৰখাম। 2x ইকুৱেল আমি এইটো কৰি লওঁ প্ৰথমতে, 2x কিমান হ'ব, যোগ কৰিলে 8 হ'ব। ঠিকে আছে। এতিয়া কি হ'ব তোমাৰ, আমাক লাগে যিহেতু x মানটো লাগে আমাক, হয়নে, x মানটো লাগে। গতিকে x সমান কি হ'ব এতিয়া, গতিকে ইয়াতে তোমাৰ আৰু এটা মন কৰিবা, ইয়াত তোমাৰ 2 আৰু x মাজত কিবা চিন আছেনে বাৰু, এনি চিন, প্লাছ মাইনাছ পূৰণ হৰণ, নিশ্চয় একো নাই, হয়নে। অৰ্থাৎ 2 আৰু x মাজৰ খণ্ডত, অৰ্থাৎ এই খণ্ডখিনিত ইয়াত তোমাৰ একো চিন নাই। গতিকে ইয়াত একো চিন নাই মানে আমি এইটোৱে বুজিম যে মাজত কি চিন আছে, পূৰণ চিন আছে, সেইটোৱে বুজিম আমি। যদিহে তোমাৰ একো চিন নাথাকে আমি কি বুজিম, পূৰণ চিন থকা বুলি বুজিম। মানে ইয়াতে তোমাৰ 2 আৰু x কি হৈ আছে, ইয়াতে পূৰণ হৈ আছে। গতিকে যিহেতুকে তোমাৰ 2টো ইফালে কি হৈ আছিলে, ইয়াত তোমাৰ 2টো কি হৈ আছে, ইফালে পূৰণ হৈ আছে। গতিকে 2ক যদি আমি ইফালে লৈ আহোঁ তেনে কি হ'ব লাগিব, মই কৈছিলোঁ যে পূৰণ হ'লে কি হয়, যদি সমাজখিনি ইফালে পূৰণ হয় দেন সিফালে কি হ'ব, হৰণ হ'ব। সেইকাৰণে তোমাৰ 8ৰ লগত কি হ'ব, এতিয়া 8ৰ লগত তোমাৰ কি হ'ব, এই 2টো কি হ'ব, হৰণ হ'ব। মানে কি হ'ব তোমাৰ 8/2, অৰ্থাৎ এইটো কি বুজায়, এইটো কি বুজায় তোমাৰ, অৰ্থাৎ 2টো মানে কি হৈছে 8ৰ লগত হৰণ হৈছে, অৰ্থাৎ 2য়ে 8ক হৰণ কৰি আছে। 2য়ে 8ক কেইবাৰ যায় এতিয়া, 4বাৰ যায়। গতিকে আমি কি পালোঁগৈ, এনচাৰটো 4 পালোঁ। আমাৰ x মানটো আমি কি পালোঁ এতিয়া, আমি 4 পালোঁ। গতিকে তুমি যদি বহাই চোৱা 4টো, তেনে কি হ'ব তোমাৰ, চোৱা তুমি এইটো তোমাৰ কি হ'ব, যদি তুমি 4 বহুৱা এইটো কি হ'ব, 2 পূৰণ কি হ'ব, x মানটো কিমান, 4, 2 4 গুণ 8, 8 6 গ'ল থাকিলে 2, হ'লে কথাটো ক্লিয়াৰ, সেইটোৱে কথা। গতিকে তোমাৰ চোৱা এটা সমীকৰণ সমাধান কৰোঁতে আমি গতিকে এটা ষ্টেপতে নহয় বা একেবাৰতে নহয়, তাক আমি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব, আৰু ষ্টেপ বাই ষ্টেপ কৰোঁতে এইখিনি নিয়ম তোমালোকে পালন কৰিব লাগিব। গতিকে ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খিনি শেষ কৰিছোঁ, ইমান দীঘল নকৰোঁ ভিডিঅ'টো। ইয়াত তোমালোকক মই আজি ক'লোঁ যে এটা সমীকৰণ আমি সমাধান কৰোঁতে আমি কি ষ্টেপ বা কি নিয়ম আমি পালন কৰিব লাগে। গতিকে এইখিনি হৈছে মষ্ট ইম্পৰ্টেণ্ট কথা। নেক্সট তোমালোকৰ হ'ব যিটো অনুশীলনী 2A, তাৰ যিখিনি কুৱেশ্যন আছে, যিখিনি সমীকৰণ দিয়া আছে সমাধান কৰিবলৈ, সেইখিনি মই নিশ্চয় তোমালোকক সমাধান কৰি দিম। গতিকে আজিৰ ভিডিঅ'খিনি শেষ কৰিলোঁ, চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ, নমস্কাৰ।